স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটি চেল আসামলৈ। আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত। ৰিজাল্ট খুবেই ভাল হৈছে, বহুত কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলে। আমি আশা কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক। আজি আমি আলোচনা কৰিম এনেখিনি ষ্টুডেণ্টৰ ওপৰত যিখিনিয়ে হয়তো এটা ঘৰত ভাল পৰিৱেশ পোৱা নাছিলে বা টকা পইচাৰ অভাৱ হৈছিলে, স্কুল যোৱাৰ অভাৱ বা কিছুমানৰ ৰাস্তা পদূলি ভাল নহয় বা কিছুমানৰ স্কুলৰ শিক্ষা ভাল নাছিলে, তথাপিও তেওঁলোকে আজি সেই জপনাখন পাৰ হ'ল। কিন্তু আমি টেলিভিশ্যন মিডিয়াত দেখাব পোৱা যায় যে প্ৰাইভেট স্কুলসমূহত এটা মানে ধৰি লওক ষ্টেণ্ড কৰাসকল বা ভাল এটা ডিভিজন লোৱাসকলে যেনেকুৱা ধৰণৰ এটা আপোনাৰ ফটকা ফুটোৱা এটা আগত যেনেকৈ পৰিৱেশ দেখা পোৱা যায়, কিন্তু মই ভাবোঁ যে সেইটো এটা বহুত ভাল পৰিৱেশ নহয়। কিয়নো এখিনি ষ্টুডেণ্টৰ কাৰণে আন এখিনি ষ্টুডেণ্টৰ মনটো বহুত মানে কোচ খুৱাই দিয়া হয় বা তেওঁলোকৰ জীৱনত যেন একো নাই তেনেকুৱা এটা দেখুওৱা হয়। কিন্তু জীৱনত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অকণমানো ডিপেণ্ড নকৰে। মই এইটোৱে ক'ব বিচাৰিম যে আজি যদি আপুনি প্ৰাইভেট কোম্পানী এটাত যায়, মাৰ্কশ্বিটখন এনেই পেলাই থৈ দিয়ে। তেওঁলোকে মাৰ্কশ্বিটখনক ডিপেণ্ডেই নকৰে, তেওঁলোকে ডিপেণ্ড কৰে মানুহজনৰ স্কিল এবিলিটি, মানুহজনৰ উইল পাৱাৰ। যদি কোম্পানীটো এনেকুৱা এটা ছিটুৱেশ্যন আহি যায় বা ধৰি লওক লছত গুচি যায়, তেনে সময়ত সেই মানুহজনে কেনেধৰণৰ কাৰ্যক্ষমতা দেখাব, তেনেবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে মই ভাবোঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এটা সিমান ডাঙৰ ৰিজাল্ট নহয়। কিছু ক্ষেত্ৰত দেখা পোৱা যায় বিভিন্ন ধৰণৰ ষ্টুডেণ্টে ফেইল কৰিছে, সেইটো কোনো ডাঙৰ কথা নহয়। জীৱনত ফেইল হয়ে মানুহ, আৰু বহুত ডাঙৰ ডাঙৰ উদাহৰণ আছে যিসমূহ ব্যক্তিয়ে জীৱনত বহুবাৰ ফেইল হৈছে। এটা কথা আছে, ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। ভৱিষ্যতে যদি ছাকচেছ পোৱা যায় না, প্ৰথমে আপুনি ফেইল হ'ব লাগিব। আপুনি ফেইল হৈ সেই কথাবোৰ শিকিব লাগিব। আজি যদি আমি বিভিন্ন ধৰণৰ উদাহৰণ চাওঁ, আজিও বহুত ষ্টেণ্ড কৰা ষ্টুডেণ্টে ভাল এটা জব পোৱা নাই বা ভাল এটা কাম বিচাৰি পোৱা নাই বা বিচৰাৰ এটা সাহস নাই বা নিজৰ পৰিৱেশটোৰ পৰা বাহিৰৰ জেগা এটা যোৱাৰ সাহস নাই। এই সাহসবোৰ আচলতে নথকাৰ বাবে তেওঁলোকে আজিও হয়তো কিছুমান ষ্টুডেণ্ট পিছ পৰি আছে। মই নিজে ব্যক্তিগতভাৱে এজন ষ্টুডেণ্টক চিনি পাওঁ। তেওঁ মেট্ৰিকত 3খন নে 4খন ছাবজেক্টত লেটাৰ পাইছিলে, কিন্তু তেখেত আজি কি কৰিছে আপুনি জানেনে? তেখেত এখন হোটেলত এটা সৰু সুৰা কাম কৰি আছে। মানুহক জীৱনত আগবঢ়াই নিবলৈ মানুহৰ ফিল'চফি ভাল হ'ব লাগিব, মানুহৰ চিন্তাধাৰাটো উচ্চাকাংক্ষী হ'ব লাগিব। আপোনাৰ মাৰ্কশ্বিটখনে আপোনাক জীৱনত কেতিয়াও আগ নবঢ়ায়। মই এটা কথা ক'ব বিচাৰিম, আমাক সৰুৰ পৰা পঢ়োৱা a+b² জীৱনত মই আজিলৈকে কোনো ধৰণৰ প্ৰেক্টিকেল কাম এটাত ব্যৱহাৰ নহ'ল। মই আপোনালোকক ইমানেই ক'ব বিচাৰিম যে প্ৰেক্টিকেল কাম এটাত ব্যৱহাৰ নহ'ল, শ্বপিং মল এটাত কাপোৰ কিনোতে ব্যৱহাৰ নহ'ল, বজাৰত শাক পাচলি কিনোতে ব্যৱহাৰ নহ'ল। কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে আমি ফাইনেন্সিয়েলি আমি বহুত উইক হৈ থাকিলোঁ। আমি এই মাৰ্কৰ কথাটো আমাৰ যিখন ছ'চাইটি হওক, ঘৰৰ ওচৰৰ পৰিৱেশ, ধৰি লওক ৰিজাল্ট হোৱাৰ লগে লগে যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে, ল'ৰাটোৰ ৰিজাল্ট কেনেকুৱা হ'ল বা ধৰি লওক ভাল কথা খবৰ লোৱাটো সিমান বেয়া কথা। এনেকুৱা হয় যে ল'ৰাজনে 2nd ডিভিজন গ'লেও যে এটা ভাল ৰেছপন্স নিদিয়ে ফেমিলিৰ ফালৰ পৰা, ভাল আৰু এটা আশা কৰে। আশা কৰাটো বহুত ভাল কথা, কিন্তু ল'ৰাজনক বা সেই ছাত্ৰ ছাত্ৰীজনক ডিপ্ৰেশ্যনত দিবলৈ চেষ্টা নকৰিব। জীৱনত এই নাম্বাৰকণ অকণমানো প্ৰয়োজন নহয়। আজি প্ৰাইভেট স্কুলসমূহে যিমান এটা ফটকা ফুটাই পৰিৱেশৰ সৃষ্টি কৰিছে না, এইটো এটা বহুত ডাঙৰ মাৰ্কেটিং বুলি ক'লোঁ আপোনাক। এইটো আপোনালোকক দেখাব বিচাৰিছে আৰু ষ্টুডেণ্ট যাতে সেই কলেজখনত এডমিশ্যন ল'ব পাৰে। গতিকে আপোনালোকে তেনেবোৰ কথাত ভুল নাযাব। 3rd ডিভিজনে যাওক বা 2nd ডিভিজনে যাওক বা 1st ডিভিজনে যাওক, কিন্তু জীৱনৰ সংগ্ৰামখন আৰু যুঁজিবলগীয়া আছে। জীৱনৰ আগলৈ বহুত ধৰণৰ আৰু সংগ্ৰাম কৰিবলগীয়া আছে। এই সংগ্ৰামসমূহৰ বাবে আপুনি নিজকে মেণ্টেলি ষ্ট্ৰং কৰিব লাগিব। মই আজি ক'ব বিচাৰিম পঢ়া শুনা কৰা আৰু পঢ়া শুনা নকৰা ব্যক্তিৰ পাৰ্থক্যৰ বিষয়ে। নপঢ়া নুশুনা মানুহ MLA মিনিষ্টাৰ হৈ যায়, নপঢ়া নুশুনা মানুহে কোম্পানী খুলি দিয়ে। পঢ়া শুনা মানুহকেইটা কিন্তু সেই MLA মিনিষ্টাৰ PA হৈ থাকে, পঢ়া শুনা মানুহকেইটা সেই কোম্পানীটো CEO হৈ থাকে। গতিকে বিভিন্ন ধৰণৰ বৰ্তমান আপোনালোকৰ ওচৰত ইউটিউব আছে, বিভিন্ন ধৰণৰ চাৰ্চ কৰিব পাৰে আপোনালোকে। বিভিন্ন ধৰণৰ কোম্পানীৰ CEO হওক বা কোম্পানীৰ চেয়াৰমেন হওক, এনেকুৱা ব্যক্তি আছে কলেজ ড্ৰপ আউট। যিসকল ব্যক্তি কলেজ ড্ৰপ আউট, তেওঁলোকে এটা ভাল কোম্পানী খুলিছে, তাত হাজাৰৰো অধিক অৰ্থাৎ লাখৰো অধিক মানুহে কৰ্মসংস্থাপন পাইছে। আজি যদি আপুনি চাই পৃথিৱীৰ 2nd ধনী ব্যক্তিজন, যিজনৰ নাম হৈছে বিল গেটছ, মাইক্ৰ'ছফ্টৰ আৱিষ্কাৰক,
তেওঁ এজন কলেজ ড্ৰপ আউট হয় আৰু তেনেধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ উদাহৰণ আছে যিখিনি হয়তো মই কৈ আপোনাক শেষ কৰিব নোৱাৰিম গতিকে আপোনালোকে কেতিয়াও ডিপ্ৰেশ্যনত নাযাব মেট্ৰিক পাছ কৰা বা নকৰা পিছতো বহুত ধৰণৰ ৰাস্তা আছে যিখিনি আপোনালোকে কৰিব পাৰে আৰু মেট্ৰিক পাছ কৰাৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ যে মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিব পাৰে কেনেধৰণৰ কোৰ্চ কৰিলে ফিউচাৰ ভাল হ'ব ধৰি লওক আপোনালোকক বেকগ্ৰাউণ্ড যদি ভাল হয় বা পঢ়োৱাৰ ক্ষেত্ৰত যদি পঢ়াব পাৰে তো আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু এনেধৰণৰ বিভিন্ন টপিকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ